বঢ়িয়া চলিতে মই ভিডিঅ' চিষ্টি পাই নাই গ্লাছখন পাতিছে কি ক বৰ্তমান যাই আছো TRBৰ ঘৰলৈ আমি বৰ্তমান যাই আছো TRBৰ ঘৰলৈ ইয়াৰ লগত আছে মোৰ ইয়াত এইখিনি ভয়া কল তো হে গাইজ ৱেলকাম বেক টু মাই চেনেল উইথ আনাদাৰ ইণ্টাৰেষ্টিং ভিডিঅ' চ' গাইজ আপোনালোকেতো TRBক চিনিয়ে পায় তো আজি আমি TRBৰ এখন স্কেটছ বনাম আৰু TRBক লগ কৰি সেই স্কেটছখন দিম তো গাইজ ফটোখন পোৱাৰ পিছত TRBৰ ৰিয়েকশ্যন কেনেকুৱা হয় কি হয় গোটেইখিনি বস্তু আপোনালোক ভিডিঅ'টোত দেখুৱাম তো আগলৈ ভিডিঅ'টোত কি হয় কি নহয় মই নাজানো চ' গাইজ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক তো গাইজ বলক তেনেহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ মই এখন প্ৰিণ্ট কৰি ওলাই ল'লোঁ কিন্তু গাইজ এই ফটোখনৰ কোৱালিটি বহুতেই বেয়া তো আপোনালোকে দেখিছে গাইজ চকু ভালদৰে চিনি নাপায় নাক চিনি নাপায় চ' মানে বহুত কোৱালিটিটো বহুতেই বেয়া তো গাইজ আপোনালোক মই দেখাইছোঁ এইখনৰ তুলনাত ক'বলৈ গ'লে এইখনৰ TRBৰ ফটোখনৰ তুলনাত এইখন ফটো চাওক কিমানখিনি বস্তু চিনি পায় তো গাইজ পৰ্ট্ৰেটৰ ক্ষেত্ৰত ডিটেইলিংছটো চিনি পোৱাটো বহুত বেছি দৰকাৰ তো যেতিয়া চিনি পোৱাত দিগদাৰ হয় তেতিয়া আঁকাটো বহুতখিনি প্ৰব্লেম হয় তো গাইজ নাজানো ফটোখন আঁকিব পাৰিম নে নোৱাৰিম তথাপি চেষ্টা কৰিম গাইজ One look, the heat is rising, and I've been cold for so long. One touch and we're igniting, setting fire to it all. You know these flames ain't going out. This building is crumbling to the ground. Don't think that we can stop it now, 'cause baby our love is gonna burn it down. These days ain't going out. This building is crumbling to the ground. Don't think I wanna stop it now, 'cause baby our love is gonna burn it down. Burn it down. One spark, I feel lightning blazing up through the darkest nights. Hold your breath, babe, the smoke is burning. But kiss me now and I'll be alright. You know these flames ain't going out. This building is crumbling to the ground. Don't think that we can stop it now, 'cause baby our love is gonna burn it down. You know these flames ain't going out. This building is crumbling to the ground. Don't think I wanna stop it now, 'cause baby our love is gonna burn it down. Burn it down. তো গাইজ ফাইনেলি ফটোখন ক্লিয়াৰ হৈ গ'ল তো কেনেকুৱা পালে ফটোখন কমেণ্ট কৰি জনাব আৰু এতিয়া আমি এইখন TRBক লগ কৰি কিনে গিফ্ট কৰিবৰ কাৰণে যাম তো আপোনালোকক মই এবাৰ বেক কেমেৰা ভালদৰে দেখাই দিছোঁ ফটোখন তো গাইজ বলক তেনেহ'লে যাওঁ আজি TRBৰ ঘৰলৈ
যোৱা কথা আছিল TRBৰ ঘৰলৈ, কিন্তু ভিডিঅ' বনাবলৈ অসুবিধা হয়, তাৰ কাৰণে আমি লখিমপুৰ পুখুৰীলৈ যাম। ত' আপোনালোকক পুখুৰীটো দেখাই আছোঁ, বহুতে চাব লগা পুখুৰী। তো গাইজ ফাইনেলি আহি পালোঁ লখিমপুৰ পুখুৰী। থাকিবও পাৰে, মই নাজানো। বাতি চেট নহয় হ'বই নোৱাৰে, কিন্তু কিবা কাৰণে প্লেটৰ ছেট হ'ব পাৰে। কি হয় তুমি গেঞ্জি চেঞ্জি হ'ব পাৰে। কিবা গেঞ্জি চোলা মই ভাবি পোৱা নাই, মানে কি বস্তু আছে মই ভাবি পোৱা নাই এতিয়া। অহ কৃষ্ণ আৰু ৰাধাৰ ফটো হ'ব পাৰে দেই। তেটো খুলি দিওঁ, তেটো ভালকে খুলি দি। কলি যুগৰ কৃষ্ণৰ ফটো থাকিব পাৰে। এতিয়া খুলি দিওঁ। গ্লাছখন ফাটিছে নে ফাটিছে নেকি? কি ক কি অ ৰহমে একো নাই মজা। তেৰিকা একো নাই গ্লাছ আছে দিয়া, ইয়াৰ পৰা আমি লগাই ল'ম নহয়। কিনকে পাৰে গ্লাছৰ দোকানীয়ে আছে আমাৰ লগত। আমাৰ লগত গ্লাছৰ দোকানীয়ে আছে। আচলতে মানে কি হৈ গ'ল তখন টিয়াৰবিলাক দিলো। হয় তো এইখন সিহঁতে মানে ধৰি কেনেকুৱা পালা লৈছিল কওকচোন বাৰু। এইখন ফটোখন হয়। ফটোখন আচলতে বহুত ভাল লাগিছে, মোৰ নিজৰ ভাল লাগিছে। মোক বাৰু নাজানো কেনেকুৱা লাগে, ফটোত বাৰু দেখিছোঁ, কিন্তু হ'লেও মানে মই নিজে ধৰিব পাৰিম আৰু। তো আচলতে মানে মই নিজে নোৱাৰো, মইতো আঁকিলে কিবা বেলেগেই হ'ব, কিন্তু এখেতে পাৰিছে, তো বহুত ভাল লাগিছে। গ্লাছখন ভাঙি গ'ল বাৰু। গ্লাছখন ভাঙি গ'ল, এইটো ভূমিকম্পৰ কাৰণে ভাঙি গ'ল। আজি ৰাতিপুৱাই যিটো ভূমিকম্প দিলে তাৰ কাৰণে ভাঙি গ'ল চাগে। ভাঙিছে বাৰু। আৰু তাৰ বাহিৰে বাকী ফটোখন বহুত ভাল লাগিছে। তো যিখিনি কষ্ট কৰি পেলাই আঁকিছে, তো তাৰ কাৰণে বহুত ধন্যবাদ আৰু মোৰ ফালৰ পৰা। আৰু লগতে আপোনালোকে এবি আৰ্টিষ্ট ব্লগ চেনেলটো আপোনালোকে চাওক, ছাবস্ক্ৰাইব কৰক, ছাপোৰ্ট কৰক। আৰু তাৰ বাহিৰে আমি অসমৰে হয় সকলোবোৰ, গতিকে আমাক আগুৱাই নিয়া দায়িত্বৰো আপোনালোকৰে। গতিকে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবহে। তো আজি আমাৰ লগত আছিলে, নামটো কি আছিলে, জিতু দা আছিলে। আমাৰ লগত ফটো মাৰি আছিলে পুৰা। যিটো কিন্তু মাই দিয়াৰ ল'ৰা দেই। তো কিবা ক'ব নেকি আপুনি? কৈ দিয়ক অলপ। কিবা আহিলে মানে খুব সুন্দৰ। আৰু ভাইটিয়ে যিখন ছবি আঁকিছে নহয়, একদম মানে কোনো উত্তৰ নাই। ভাইটি মোক এখন দিবা দেই ভাই। দিবা দেই। মোৰ এটা চেনেল আছে, মই ব্লগ এটা বনাম, অংকুৰ বৰা অফিচিয়েল। তো তাতে মোৰ গান, বিশেষকৈ গানে চলে, ব্লগ মাজে তো খুব সুন্দৰ, ভাল লাগিছে ছবিখন। আৰু খুব নিকাভাৱে ধুনীয়াকৈ আঁকিছে। তো যিটো আমাৰ TRB বেবীয়ে যিটো মানে চাৰ্ট পিন্ধি আছে, সেই চাৰ্টটোৰে একদম ধুনীয়াকৈ আঁকিছে। গামোচাৰ চাৰ্টটো নহয় জানো? খুব সুন্দৰ। আৰু ভাইটিৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব সকলোৱে। তো ভাইটিক আমি ইজনে সিজনক যদি সহায় কৰি আগবঢ়াই লৈ যাব নোৱাৰো, নিব কোনে, হয় নহয়? গতিকে আপোনালোকে ছাপোৰ্ট কৰিব প্লিজ। তো আজিলৈ বাৰু ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এই ফটোখনত ধৰি পেলাই আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ক। আৰু ঘণ্টা পৰ্যন্তত আপোনালোকে ঘণ্টা কাকো খাতিৰ নকৰি দবাই দিয়ক আৰু ছাপোৰ্ট কৰক সকলোকে। তো পুনৰ অন্য এটা নেক্সট ব্লগিং ভিডিঅ' মোক নহয় এক লৈ পাব আপোনালোকে। আজিলৈকে এৰিলোঁ, আপুনিয়ে দিয়ক বাই বাইটো। তো ঠিক আছে বাৰু, আজিলৈ ইমানেই। তো বাই বাই।